হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে ডিফেন্স নিউজ ইন আছামিছৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ মাজৰ 95% মানুহে পেৰা স্পেচিয়েল ফ'ৰ্চৰ কথা শুনিছে। ক'বলৈ হ'লে পেৰা স্পেচিয়েল ফ'ৰ্চ এনেকুৱা ঘাতক যে যদি এবাৰ অপাৰেশ্যনত যায় শত্ৰুৱে মৃত্যুলৈকে পাহৰিব নোৱাৰা অপাৰেশ্যন কৰে এওঁলোকে। আজি আপোনালোকক পেৰা স্পেচিয়েল ফ'ৰ্চৰ বিষয়ে 4টা এনেকুৱা ফেক্ট দিম যিটো আপোনালোকে হয়তো শুনা নাই। আৰু আপোনালোকে যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে কৰি লওক। ফেক্ট নম্বৰ 1, পৃথিৱীৰ LED স্পেচিয়েল ফ'ৰ্চৰ সকলোতকৈ শক্তিশালী হোৱাৰ প্ৰমাণ লাভ কৰিছে পেৰা স্পেচিয়েল ফ'ৰ্চে। আমেৰিকা, ব্ৰিটেইন, ৰুছ আদি দেশৰ স্পেচিয়েল ফ'ৰ্চৰ লগত যদিও সৰ্বোত্তম হাতিয়াৰ থাকে, কিন্তু আত্মবিশ্বাস আৰু বীৰত্বৰ ক্ষেত্ৰত পেৰা স্পেচিয়েল ফ'ৰ্চৰ সৈতে কাৰো তুলনা নহয়। পেৰা স্পেচিয়েল ফ'ৰ্চে নিজৰ এই ক্ষমতা প্ৰতিপন্ন কৰিছিল 2002 চনৰ জুনত, য'ত ভাৰতক প্ৰথমবাৰৰ বাবে পৃথিৱীৰ স্পেচিয়েল ফ'ৰ্চ কণ্টেষ্টত ভাগ ল'বলৈ আমন্ত্ৰণ কৰা হৈছিল। ৰেগিস্তানত আয়োজিত কৰা স্পেচিয়েল ফ'ৰ্চ কম্পিটিশ্যনত 10টা পেৰা স্পেচিয়েল ফ'ৰ্চ কামাণ্ডোই ইউকেৰ ছাছ আৰু আমেৰিকাৰ ফ'ৰ্চক হৰুৱাই প্ৰথম আহিছিল। ফেক্ট নম্বৰ 2, পেৰা স্পেচিয়েল ফ'ৰ্চৰ টীম 6জনৰ স্কোৱাডত অপাৰেট কৰে আৰু সেই টীমটোৰ প্ৰতিজন কামাণ্ডোৰ 5টা বেছিক স্কিল থাকে: ইভলিউশ্যন, নেভিগেশ্যন, ৱেপনছ, কমিউনিকেশ্যন আৰু মেডিকেল এছিষ্টেন্স। এই 5টাৰ যিকোনো এটাত মাষ্টাৰ হয় তেওঁলোক। ফেক্ট নম্বৰ 3, পেৰা স্পেচিয়েল ফ'ৰ্চে নিজৰ প্ৰথমটো সফলতা 1971ৰ ইণ্ডিয়া-পাকিস্তান ৱাৰত দেখা গৈছিল, য'ত বাংলাদেশ স্বাধীন হৈছিল। এই যুদ্ধত 6জন পেৰা স্পেচিয়েল ফ'ৰ্চৰ টীমে শত্ৰুৰ 240 কিলোমিটাৰ ভিতৰলৈ সোমাই এটা ৰেড কৰিছিল আৰু এই ৰেডত 6জন পেৰা কামাণ্ডোৰ টীমটোৱে পাকিস্তানৰ 73জন শত্ৰুক মাৰিছিল আৰু 140 জনক আঘাত কৰিছিল। ফেক্ট নম্বৰ 4, পেৰা কামাণ্ডোৰ ৰেড ডেভিলছ নামেৰেও জনাজাত। আপুনি হয়তো নাজানে যে এই নামটো কোনে দিছে। এই নামটো দিছে জাৰ্মান আফ্ৰিকান ছলজাৰে, যেতিয়া আফ্ৰিকাত স্পেচিয়েল ফ'ৰ্চ কম্পিটিশ্যন চলি আছিল আৰু পেৰা কামাণ্ডোই এই কম্পিটিশ্যনত ভাগ লৈছিল। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে বা কিবা এটা শিকিব পাৰিলে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিয়ক।